নেমু ৰসৰ চাবোন ৰিজাল্ট আপোনালোকৰ সন্মুখত। যেনেদৰে আমাৰ নেমু ৰস মাৰিলে হাতখন চাফা হৈ যায়, তেনেদৰে আমাৰ চব হাতখন চাফা হৈ গৈছে চাবোন ৰস মৰাৰ লগে লগে। আৰু হাতখন বহুত বেছি মিহি হৈ যায়। আপোনালোকে ফেচ ৱাছ নোহোৱাকৈ আপোনালোকে স্কিনতো মুখত ব্যৱহাৰ কৰিব পাৰিব এনেদৰে চাবোন, আৰু বহুত ভাল হয়, মিহি হৈ যায় হাতখন। আৰু চব আপোনালোকৰ সন্মুখত দেখাইছোঁ, আৰু আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাবচোন। আৰু ব'লকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। আৰু প্ৰথমতে মই 3টা নেমু লৈছোঁ। নেমু 3টা লৈছোঁ। এতিয়া আমি নেমুৰ বাকলি ওপৰৰ বাকলিটো আমি ধুনীয়াকৈ গুচাই ল'ম। এয়া আমি ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ। এনেকৈ আপোনালোকে বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ব। আৰু কিছুমানৰ চাবোন ৰসৰ ঢিলা হয় বুলি কমেণ্ট পাইছিলোঁ মই। আৰু আপোনালোকৰ পৰিমাণটো চাই আপোনালোকে বনাব। আৰু যদি আপোনালোকে 250 গ্ৰাম বা লৈছে, তেতিয়া আপোনালোকে আৰু নেমু হওক, ৰস হওক বা যিকোনো ৰসেই হওক, আপোনালোকে তাৰ আধাটো ল'ব। আৰু সমানে নল'ব, তেতিয়া চাবোন ৰসৰ ঢিলা হয়, আৰু পৰিমাণটো বেছি দিলেও ঢিলা হয়। আৰু আপোনালোকে তেনেদৰে বনাব। এয়া মই বাকলিখিনি গুচাই হৈ গৈছে, আৰু এতিয়া মই মিক্সাৰত পিচি গুড়ি কৰি ল'ম। এয়া চব মই মিক্সাৰত পিচি গুড়ি কৰি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ চেকনিৰে চেকি তাৰ ৰসখিনি উলিয়াই ল'ম। এনেকৈ আপোনালোকে ৰসখিনি উলিয়াই ল'ব। ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। এয়া ৰসখিনি ওলাই গ'ল ধুনীয়াকৈ। আৰু এডোখৰ মই চব্বেজ লৈছোঁ। এয়া মই চব্বেজডোখৰ এতিয়া ধুনীয়াকৈ মিহিকৈ কাটি ল'ম। আৰু আপোনালোকে মিহিকৈ কাটি ল'ব, তেতিয়া আৰু সোনকালে হয়, চব্বেজখিনি সোনকালে গলি যায়। এয়া মই মিহিকৈ কাটি লৈছোঁ। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাইছোঁ, আৰু শেষলৈকে চাব আৰু ভিডিঅ'টো। আমাৰ চব্বেজখিনি কটা হৈ গৈছে, আৰু এইখিনি কটা আমাৰ হৈ গৈছে। হৈ গ'ল কটা। আৰু এতিয়া আমি এফালে কেৰাহীত পানীখিনি অলপ সময় উতলাই লৈছোঁ, আৰু এটা চচপেনত চব্বেজখিনি দি লৈছোঁ। আৰু এনেকৈ যেতিয়ালৈকে চব্বেজখিনি গলি নাযায়, তেতিয়ালৈকে আপোনালোকে অলপ সময় গলাই থাকিব। আৰু আমাৰ ধুনীয়াকৈ গলি হৈ গ'ল, আৰু আমি ধুনীয়াকৈ ৰসখিনি তাত এড কৰি দিলোঁ, মিলাই দিলোঁ। আৰু ইয়াত বৰ এটা বেছি একো নাই দিয়া, মই অলপ সুগন্ধি অইল দিছোঁ, আৰু বেলেগ একো নাই দিয়া। আৰু যিহেতু নেমু ৰসৰ গোন্ধটোৱে বহুত ধুনীয়া, বেলেগ একো দিয়া হোৱা নাই। এয়া হৈ গৈছে আমাৰ। আৰু এঘণ্টাৰ পাছত আমি চাম। এয়া চব ইমান ধুনীয়া হৈ গৈছে, টান হৈছে। এনেদৰে আপোনালোকে ঘৰতে বনাব পাৰিব চাবোন। এয়া চব ইমান ধুনীয়া মিহি হৈছে। এয়া আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই বাই।